নমস্কাৰ আজিৰ ভিডিঅ'টোত মই গৈ আছোঁ টিকে ফলছ আৰু তাৰ ফুল ফৰ্মটো ওপৰত লিখি থোৱা আছে যোনটো পঢ়িবলৈ মোৰ একদম মুখত লাগি ধৰে আৰু তাৰ কিছুমান দৃশ্য আছে আপোনালোকে ইন্ট্ৰোত দেখা পালে তো পইচা কেইটামান প্ৰথমতে উলিয়াই আনো তাৰপিছত একদম ডাইৰেক্ট বাহিৰে যাওঁ একদম টাইম ৱেষ্ট নকৰাকৈ এটা সুন্দৰ ফুল্লি নেচাৰেল জেগালৈ উশাহ নোলোৱাকৈ কৈছোঁ ইমানতে আৰু ইয়াত এই ধৰণে মানে এনেকৈ খুচুৰা পইচাবোৰ ওলাই যায় অসমতো আগতে ওলাইছিল কিন্তু অসমত এতিয়া নোলোৱা হ'ল আৰু এইটো বেগত মই একদম এগালমান কাপোৰ চাপোৰ ভৰাই লৈছোঁ মানে যদি পানী চানী ফুল থাকে তেতিয়া গাটো একদম ধুব লাগিব মজাকৈ জাপ চাপ দুটামান মাৰি আৰু আমি এতিয়া আন্ধাধুন ঘূৰি ফুৰিছোঁ চিনি জানি নাপাওঁ কিন্তু মেইন কথা এইটো নহয় যে আমি চিনি নাপাওঁ ড্ৰাইভাৰেও চিনি নাপায় আৰু ফাইনেলি আমি গৈ আছোঁ বৰ্তমান অটো বৰ কষ্ট মেহনত হে ভাই ষ্ট্ৰাগল হয় কিন্তু আমি পাই যামগৈ বহুত জল্দি আৰু 8 কিলোমিটাৰ আছে জাষ্ট এয়া চাওক ভৰি চৰি ওলমি গৈছে একদম আৰু এই ৰাস্তাটো দেখাত বৰ খুবেই ধুনীয়া ৰাস্তাৰ দুই কাষে অকল গছ আছে কোনো ঘৰ নাই অ'কে তো দাদাই নমাই দিলে এইটো চাৰিআলিটোত নমাই দিলে আৰু ইয়াৰ পৰা কৈছে যে মানে টিকে ফলছলৈকে বোলে 4 কিলোমিটাৰ নে 3 কিলোমিটাৰ যাব লাগে তো আমি খোজকাঢ়ি যাম বুলি ভাবিছোঁ মানে যদি অটোত যাবলৈ হয় তেতিয়া আমাৰ পৰা 250 টকা বেছিকৈ লৈ আছিলে তো খোজকাঢ়ি যাম আমি কি কথা আছে এইবিলাক কষ্ট কৰা মানুহ তো এনেকৈ নাৰিকল গছৰে ভৰ্তি গোটেই ৰাস্তাত কৃষ্ণ পাগল হ'ল ৰাস্তা চিনি পোৱা নাই মানুহৰ দৰ্জাত টক টক কৰিছে কোনোবা আছে নাই দেখিছা অ'কে তো আমি ৰাস্তা ভৰ্তি গৈছিলোঁ তো আন্নাই ক'লে মানে কৃষ্ণাই উলিয়ালে ইনফৰমেশ্যনটো জাচুচ ন তো 1 কিলোমিটাৰ আছে বোলে আৰু ইয়াত ৰাস্তাৰ ছাইডত বহুত ডাঙৰ কলগছৰ খেতি মই দেখা পাইছোঁ নাৰিকল গছৰ খেতিটো থাকে কিন্তু কলগছো বহুত ডাঙৰকৈ এনেকৈ খেতি কৰে আৰু টিকে ফললৈ যোৱা মাজৰ ৰাস্তাটো আপুনি চাব পাৰে একদম পূৰা চাৰিওদিশে জংঘল আৰু কাজিৰঙাত ঘূৰি ফুৰা নিচিনা ফিল এটা হয় আৰু ৰাস্তাত দেখা পালে পালেং শাক লাই শাকো আছে অকণমান আগত তাৰ লগত অকণমান যদি গাহৰি পালোঁ হয় ইয়াত মানে একদম বৰ বেলেগেই বতাহ এটা মানে বতাহটোৱে বেলেগ আৰু ইয়াত একদম পূৰা গাঁৱৰ ফিল এইটো চাওক ঘৰবোৰো এনেকুৱাই মানে গাঁৱলীয়া ঘৰ আৰু এইপিনে আছে আপোনাৰ গোটেই আকাশত চিলনি মানে যি ধৰণে জেগাবোৰ আমাৰ পূৰা পলিউটেড হৈ গৈছে মানে গোটেই ইণ্ডাষ্ট্ৰি দি ভৰি তাতে বেংগলোৰখনটো আৰু বেছি তো তাৰ কাৰণে মানে এই জেগাটো কমপ্লিটলি নেচাৰেল ফুল্লি নেচাৰেল তো চব চৰাইবোৰ ইয়াতে আছে তো এইবোৰ জেগাত মানে থাকিয়ে ভাল লাগে এইটো চাওক সংসাৰৰ চৰাই অ' মাই গড আৰু ইয়াত এই ধৰণে ঘাঁহবোৰ মানে বিক্ৰী কৰে এই ধৰণে কাটি ৰাউণ্ড কৰি এবাৰ প্ৰচেছটো চাই লওক এইধৰণে আমাৰ আৰু লাষ্ট 300 মিটাৰমান আছে তো আমি ডিচিশ্যনটো ঠিকে ল'লোঁ কৃষ্ণই কোৱা নিচিনা মানে আমি অটোটো বাদ দি পেলাই আমি খোজকাঢ়ি আহিলোঁ খোজকাঢ়ি আহোঁতে এইবোৰ বহুত ধুনীয়াকৈ চাই মেলি যাব পাৰি কাৰণ মেইন জেগাটোতকৈও এইবিলাকতো চাবলৈ বহুত কিবা কিবি থাকে তো ফিল্ডটো বৰ বেলেগ হয় মানে ইয়াত নেক্সট টাইম আহিলে ঘৰৰ পৰাই খোজকাঢ়ি আহিম আৰু আমি বৰ্তমান টিকে ফলছত এণ্ট্ৰি কৰিলোঁ আৰু ইয়াত একদম জাননী লিখি থোৱা আছে সাপ চাপ কিবা কিবি ওলাই বুলি আৰু নাজানো ভাষাটো বুজি পোৱা নাই এইটো ৰাস্তা হয় বাপৰে বাপ মোৰ কাৰণেতো জন্নত হয় ইয়াত এখন ভূতৰ মুভি শ্বুট হৈছিলে হেৰি কাল অজয় দেৱগনৰ কাল বুলি আছিলে সঁচা নেকি এই মিছাকৈ কিয় ক'ম বে মই জানোতো আৰু আমি বৰ্তমান জংঘলৰ ভিতৰলৈ গৈছোঁ আৰু কিয় নাজানো একদম ভুটীয়া ফিল এটা আহিছে মোৰ ঘূৰি ফুৰোঁতে ইয়াৰ পানীটো বহুত বেছি লেতেৰা তো আগলৈ আছে মেইনটো মানে লগ পাম দিয়ক একদম তো অসমৰ দাদা দুজনমান লগ পাই গ'লোঁ বে মাল খাই ফিটিং এইটো দি ওপৰলৈ যাব লাগিব বাহ আৰু ৱাটাৰফলৰ চাউণ্ডটো চাগে আপোনালোকে অলপ শুনা পাইছে এতিয়া ওপৰৰ পৰা অভাৰভিউটো এনেকুৱা প্ৰায় বহুত বেছি ওপৰত আছোঁ তো আমি এইটো নৰ্মেল গ্ৰাউণ্ডৰ পৰা আপোনাৰ 4 কিলোমিটাৰ নে 5 কিলোমিটাৰ ওপৰত হয় তো এইপিনে তললৈ যায় এটা ঝৰ্ণা গৈ আছে আমি পিছত দেখুৱাম এইটো ফাৰ্ষ্ট ওপৰৰ অভাৰভিউটো চাই লওঁ এইপিনে সংসাৰৰ ছোৱালীচোন নেই তো মই আছোঁ একদম ৰিস্কি প্লেচ এটাত কৃষ্ণা গ'ল এইপিনে এই জেগাটোত উঠিবৰ কাৰণে মই গৈ আছোঁ কিন্তু এইকণ ৰাস্তা পাৰ কৰি লওঁ তো মই যাব লাগিব এতিয়া এই শিলে আমি আহিছিলোঁ এইফালৰ পৰা এতিয়া যাম এইপিনে তো আমি ফাইনেলি পালোহি মই বহুত অলৰেডি ভাগৰি গ'লোঁ আৰু এইটো বহুত বেছি ওখ হয় বাইচাঞ্চ যদি মই পিছল খাই মেলি পৰোঁ ইয়াৰ পৰা হাৰ্ডি চাৰ্ডি মোৰ এডালো বিচাৰি নাপায় আৰু যি কি নহওক ইয়াৰ পৰা যোনটো ভিউ দেখা পোৱা যায় হয়তো বহুত বেছি মনোমোহা তো বৰ্তমান মই বহি আছোঁ এইটো জেগাত আৰু মায়ে যদি ভিডিঅ'টো চাই আছে একদম বেয়া চেয়া নাপাবা মই এইবোৰ কৰিয়ে ভাল পাওঁ तो मैं बर्तमान यहाँ पर उला लूँ आप लोग का एक फोटो खींचते हैं ठीक है कोई दिक्कत नहीं है अच्छा कुछ क्वेश्चन भी पूछना यूट्यूब में सेंसेशनल रहना चाहिए ओके रेडी सब लोग आगे 1 2 3 सीज
अरे थैंक यू फिर से आप भी भाई सॉरी তো এতিয়া আমি দাদা দুজনমান লগ পালোঁ ইয়াৰে হয় বেংগলোৰে একদম পিয়'ৰ লোকেল তেওঁলোকে কিছুমান স্পট ক'লে মানে যে ইয়াতকৈও ভাল জেগা আছে মানে ট্ৰেকিং কৰিবৰ কাৰণে তো আমি নেক্সট টাইম যাম মানে তাতো এতিয়াও বহুত কিছুমান কথা থাকে যে মানে চবেই ভাবে যে মানে বাহিৰত আমুক জেগাটো ভাল আমুক জেগাটো বেয়া তো তেনেকুৱা একো নাথাকে চবতে ভাল বেয়া মানুহ থাকে আপোনাৰ নিজৰ ওপৰত কথা যে আপুনি কেনেকৈ মিলিব পাৰে আমি এইটো চাইডটো এবাৰ ট্ৰাই কৰি চাই লওঁ তো এইটো এটা একদম ফ্ৰেছ পানী পুখুৰী টাইপ আছে তো চবেই গা ধুই আছে খামান বয়জ ডিংকু বোলে এতিয়া সাঁতুৰিবলৈ যাব কিন্তু মই নাযাওঁ চাবা কিন্তু দ্বীপ ইমান নাই বোলে চ' ইহঁতে এতিয়া মানা কৰিছে ইপিনে যাবৰ কাৰণে মোক অসমতো মানা কৰে ইয়াতো মানা কৰে সেইটো মান ডিংকু চেক্সি চ' ডিংকু আকৌ জাম্প মাৰিব বোলে ডিংকু মাৰি দিয়া টেনশ্যন নাই কেছ নাই অ' মাই গড তো ই যে বেক ফ্লিপ মাৰি আছে ইয়াত মানে ইমান অডিয়েঞ্চ মানে চোৱা মানুহ ইমান নাছিলে কিন্তু এতিয়া বহুত মানুহ হৈ গৈছে চোৱা তো মই গা ধুই আহি গ'লোঁ বৰ বেছি মজা লাগিলে তো ইয়াৰ লোকেল পাই গ'লোঁ চব যিনক চব মিলি যাওঁ আৰু কিনো আছে জীৱনত তো আমি পিন্ধি মেলি এটা ঝৰ্ণা চাব যাওঁ তো আমি গা ধুই অহাৰ পাছত ইয়াৰ পৰা এটা ঝৰ্ণা গৈছে দেখাত ইয়াত সৰু লাগিছে মই ৰাস্তাটো আপোনাক দেখাই আছোঁ পাৰি জানো যাব বহুত অসম্ভৱ দেখোন নোৱাৰি নাযাবা ভাই ভয় লাগিছে ইয়াৰ পৰা যদি বাই চান্স স্লিপ খাই মই পৰিলোঁ তোমাকে এক নহয় ই মৰি যাব সেইটো এনেই মৰি যাব ইমান খাতাৰনাক ৰাস্তা এদিন কোন আহে আৰু এইটো একদম ওপৰৰ পৰা একদম তললৈকে যোৱালৈকে কমপ্লিট ভিউটো আৰু তলত ধেৰ মানুহে গা ধুই আছে इसके साथ आने में मुझे इतना डर लगता है कि ये वो नहीं सोचता है कहीं भी चला जाता है पागल है क्या तुम सो डिंकू फिर से यहाँ में नहाने के लिए आया है एक बार ऊपर नहा के आ गया আৰু মই ইয়াত just chilling bro life is crazy man পাথৰ মূৰত পৰিলে হ'ল আৰু এখন তো গা পা ধুই অলপ বহি আছোঁ মোৰ বহুত বেছি ঠাণ্ডা লাগিছে আৰু জ্বৰো উঠিব চাগে কাৰণ মই প্ৰথমবাৰ তাত পানীত গা ধুই আহিলোঁ ইয়াত আহি পেলাই ইয়াতো সোমাই গ'লোঁ বাৰু যি কি নহওক আহি খুব বেছি ভাল লাগিলে আৰু মই তিতি মেলি মোৰ গতিটো চাওক মানে কেছ নাই তো আমি আগলৈ গৈ আছোঁ তো আমি গৈ আছোঁ আমি মানে অসমৰ মানুহ ন চিধা ৰাস্তাই নাযায় তো আমি এইটো ৰাস্তাই পিনে আহিছিলোঁ আহি পেলাই এইটো টিকে ফলছ এতিয়া মানে পানীবোৰ শুকাই গৈছে তো কাৰণে এনেই চব পিনৰ পৰা এনেকৈ পানী পৰি থাকে কিন্তু এতিয়া এটাই ফল আছে কেছ নাই তো মানুহ বহুত আছে যথেষ্ট মানুহ আছে তো আমি এইটো জেগা এৰি আহি গ'লোঁ বহুত বেছি পানীত তিতিলোঁ আৰু বহুত সময় 3-4 ঘণ্টা বহুত বছৰৰ পিছত পানীত সোমাইছোঁ তো বৰ্তমান আমি ঘূৰি গৈ আছোঁ আবেলি হৈ গ'ল পূৰা আৰু এটা দিনৰ কাৰণে একদম পাৰফেক্ট জেগা হয় আৰু ইয়াৰ যোনটো লোকেশ্যনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম বাই এইটো কিবা এটা ভাষা ক'লে আমি বুজি নাপালোঁ এতিয়া আমাক কিবা এটা কৰিলে হাঁহিলে মই জানো এইটো কিবা ইনচাল্ট মাৰিলে কিন্তু আমাৰ কি গ'ল আমি বুজিয়ে নাপালোঁ কিনো ক'লে এনেকৈ এভইড কৰিব লাগিব আৰু অ'কে ৰাইজ তো আমি খোজকাঢ়ি আকৌ একদম ছেম তৰিকাৰে গৈ আছোঁ ইয়াৰ পৰা 2 কিলোমিটাৰ বাহিৰলৈ ওলাব লাগিব তাৰপিছত শ্বেয়াৰিং অটো ল'ব লাগিব অটো লৈ পেলাই বাছত যাব লাগিব তো আমি একেধৰণে আকৌ খোজকাঢ়ি গৈ আছোঁ এতিয়া এনাৰ্জি বহুত কম আছে খোজকাঢ়ি যাবলৈ বাৰু ইমানখিনি কৈ নাথাকোঁ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব পাৰে অহা সপ্তাহত লগ পাম এটা নতুন ভিডিঅ'ৰ লগত এণ্ড থেংকছ ফৰ ৱাচিং জয় আই অসম